অকণমান টেষ্ট কৰি চাইছোঁ নিমখটো হৈছেনে নাই হোৱা। কৰ্দৈ খাই আছোঁ। ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া আছোঁ মই পাকঘৰত, আৰু পাকঘৰত আজি কিছুমান বনোৱা হ'ব খানা, আৰু মা আছে বোলে, আৰু মায়ে মই আজি পাকঘৰত কি কি বনাওঁ তাকে আপোনালোকক দেখাম। যদি ভাল লাগে তেন্তে হ'লে আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো। মই দিম থোৱা বনাই দিয়ক। কৰ্দৈ খাই আছোঁ। এয়া ভেদাইলতাখিনি মিক্সিত পিচি পেলাই পূৰা বইল কৰি আছোঁ। 15 মিনিটমান বইল কৰি পেলাই এইখিনি ধুনীয়াকৈ কাঢ়ি দিম, আৰু কাঢ়ি পেলাই বাকীখিনি দেখাই আছোঁ। এয়া পূৰা ধুনীয়াকৈ বইল কৰি ল'লোঁ, 15 মিনিট বইল কৰিছোঁ বুলি কৈছোঁৱে। আৰু তাৰপিছতে এতিয়া কেৰাহীত তেল মাৰি দিব লাগিব। আৰু এইফালে আছে কেইটামান মাছ, বেছি মাছ নহয়, কাৱৈ মাছ আছে, গৰৈ মাছ আছে জালত পোৱা। তাৰপিছতে এইকেইটা ফ্ৰাই কৰি তাতে দি দিম। আৰু এই আমাৰ মায়ে চাহ বনাই আছে, চাহ বনাব। এইফালে মই ইয়াত কৰিম মাছৰ জোলখিনি মই বনাম, মাক চাহ দিবলৈ লগাইছোঁ। আৰু মা তুমি কিবা ক'বা নেকি? কোৱা। মায়ে কৈছে ক'বলগীয়া কিটো আছে, বনাই আছোঁ। মাক মই মাছখিনি ফ্ৰাই কৰিব লগাই দিছোঁ, আৰু মায়ে বনাইছে। মাক মাছখিনি ফ্ৰাই কৰিবলৈ লগাইছোঁ। মই চাহকণ মই চাম, তুমি মাছখিনি ফ্ৰাই কৰা। এইখিনি তাতে ফ্ৰাই কৰি পেলাই তাতে বইল কৰাখিনি দি দিম। ঠিক আছে। আৰু আমাৰ ইয়াত টিকলা আহি গ'ল, আৰু টিকলাই একদম কৰ্দৈ খাবলৈ আহি পেলাই পাই গ'লহি। টিকলাই কৰ্দৈ খাই আছে, ময়ো খাই আছিলোঁ। খাই ভাল লাগে নিমখ অকণমান লগাই পেলাই। কাটি থৈ দিছোঁ, ইয়াৰ পৰা লৈ খাই আছোঁ। মায়ে ফ্ৰাই কৰি আছে মাছ, আৰু ভেদাইলতা খুটি মাছ বনাম, পুখুৰীত ধৰা মাছ। আজি আপোনালোকক মাক প্ৰথমবাৰৰ কাৰণে দেখাই দিছোঁ অকণমানকৈ। সেয়া মোৰ মা মাছ ফ্ৰাই কৰি আছে। মায়ে দুপৰীয়া খাবৰ কাৰণে সেয়া বনাইছোঁ মানে মায়েও বনাইছে, ময়ো অকণমান লাগি দিছোঁ। তাৰপিছতে আৰু বনাইছোঁ বেলেগ চব্জিও আছে লগত, আৰু এয়া বনাই লৈছোঁ এক্সট্ৰাকৈ ভেদাইলতাৰ জোলখিনি, মাছ আৰু ভেদাইলতাৰ জোলখিনি। তাৰপিছতে আৰু দুপৰীয়া সাঁজটো তেনেকৈ হ'ব। আৰু আজি মই চাহ অকণ বাকি ল'ম এতিয়া। মাৰিফালে যোৱা, চাহ বাকিব হ'ল, আৰু চাহ বাকিম এতিয়া। অঁ হয় নেকি? অঁ খাবা বাৰু, বনাম বাৰু। চাহকণ বাকী হ'বই এতিয়া। কাক দিম আৰু দিলা নেকি? ৰ'বা। একে তেলতে মায়ে নহৰু আৰু আদাখিনি, নহৰু আৰু পিঁয়াজখিনি দিলে। আদা পাছত দিব, উতলি থকা সময়ত আদাখিনি দিব। আৰু মায়ে এতিয়া নহৰু আৰু পিঁয়াজ দি দিলে একেখিনি তেলতে মাছ ফ্ৰাই খোৱাৰ লওঁতে। তাৰপিছতে ইয়াতে বাকী দি দিয়া, আৰু ইয়াত বাকী দি দিলে মায়ে। গেছটো অকণমান কমাই ল'ব লাগে। আৰু সেয়া বেছি টাইম উতলিব নালাগে, আৰু 15-20 মিনিটমান উতলিব আৰু হৈ যাব। মায়ে তাতে দি দিব কিবা দিবা নি? আৰু মা আলু দি দিব, সিজোৱা আলু দি দিব ইয়াতে। এয়া সিজোৱা আলু দি দিব ইয়াতে। তই কি কৰি আছ? তই মায়ে অথনি পৰা ঔটেঙাবোৰকে খায়ে আছে। এয়া আমাৰ মাছৰ জোলখিনি, মানে ভেদাইলতা জোলখিনি হ'বই হ'ল। আৰু বাকী বনাবলৈ একো নাই, আৰু বেলেগ দেখাবলৈ একো নাই। মায়ে সেয়াকৈ বনাইছে, ময়ো অকণমান লাগি দিছোঁ। তাৰপিছতে চাহ তাহ দি আহি গ'লোঁ। আহি পেলাই আজি মানে বিশেষ একো বেলেগ আইটেম নাই আৰু সেয়াই। তাৰপিছতে আছে চব্জি আছে ভাতৰ লগত খাবলৈ দুপৰীয়া। আৰু আজি পাকঘৰত মা আৰু মোৰ খানা, মানে মায়েও বনাইছে, ময়ো বনাইছোঁ। ময়ো অলপ লাগি দিছোঁ, মায়েও বনাইছে। আৰু অঁ সি খাব নেকি? মই এটা আছিলে দি দিকে যোৱা। অঁ ধুনীয়া চাহপাত লৈছিলে মানুহ এজনীৰ পৰা। চাহটো কেনেকুৱা ওলালে, ভাল নে বেয়া ওলাইছে তাকে বনাই চালোঁ অকণমান।
আৰু এতিয়া এয়া আমাৰ হ'বই হ'ল মই অকণমান টেষ্ট কৰি চাইছোঁ নিমখটো হৈছেনে নাই হোৱা অকণমান নিমখ দিব লাগিব অকণমান নিমখ দিব লাগিব নিমখটো অকণমান কম হৈছে অকণমান দি দিয়া জলপি দিয়া দিনে মানুহে চাহ খাই উঠি চাহ খাই হ'ব লাগেনো হৈ যাব তুমি আৰু আজিৰ ব্লগটোত মা আৰু মোৰ পাকঘৰত কি কাম হয় কি মানে দুজনীয়ে কি কৰি থাকোঁ তাকে আপোনালোকক দেখালোঁ আৰু বিশেষ একো নাই যদি ভাল লাগে তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব